হেল্ল' ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেল ক্লে কিটচেনলৈ আদৰণি জনাইছোঁ। আজি এয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ ৰঙা ৰঙা পকা পকা কণ বিলাহীৰ আচাৰৰ এটা ৰেচিপি। এতিয়া বজাৰত প্ৰচুৰ পৰিমাণে কণ বিলাহী এভেইলেবল নহয় জানো? পিছে এয়া মোৰ ঘৰৰ হেৰি কণ বিলাহী যেতিয়া লাগে ঢেৰ লাগে নহয় জানো? আৰু একেলগেই পকিলে ভাবিলোঁ আচাৰকে তৈয়াৰ কৰি ৰাখোঁ। পিছে বাহিৰত বৰষুণ দি আছে। এতিয়া আচাৰ মই ৰ'দ নোহোৱাকৈ কেনেকৈ তৈয়াৰ কৰোঁ, তথাপিতো ৰ'দ নোহোৱাকৈ আচাৰ তৈয়াৰ কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। কণ বিলাহীৰ আচাৰ হয়তো আপুনিও বনায়, কিন্তু আজিনো মই ৰ'দ নোহোৱাকৈ কেনেকৈ কণ বিলাহী আচাৰ তৈয়াৰ কৰিলোঁ আহকচোন চাওঁ। ফ্ৰেণ্ডছসকল, এয়া মই বিলাহীকেইটা ধুনীয়াকৈ ধুই ল'লোঁ আৰু ফেনৰ তলত মেলি থৈ দিছিলোঁ যাতে লাগি থকা পানীবোৰ বতাহত শুকাই যায়। আপুনি নেপকিন বা কিটচেন টাৱেলেৰেও পানীখিনি শুকুৱাই ল'ব পাৰে। এতিয়া ফ্ৰেণ্ডছসকল, এনেকৈ মই মূৰকেইটা অকণমান ইঞ্চিশ্যন অকণমান এনেকৈ কটাৰীৰে দাগি দি ল'ম, কাটি ল'ম। আৰু তাৰপিছত মই এনেকৈ সামান্য চেপি ইয়াৰ ভিতৰত যে বহুত বেছি গুটি থাকে, কণ বিলাহীত আমি সকলোৱে জানো বহুত বেছি গুটি থাকে আৰু বহুত বেছি পানী থাকে। অকল কণ বিলাহীয়ে নহয়, বিলাহী মানেই বহুত বেছি পানী থাকে। গতিকে এনেকৈ অকণমান চেপি পেলাই হাফ পৰ্চনটোহে চেপিম। আপোনালোকে চাব, এয়া গোটেইটো মই চেপি খালী কৰি দিয়া নাই, অকণমানহে চেপিছোঁ। অকণমান চেপি পেলাই ইয়াৰ গুটি বা পানী অংশখিনি উলিয়াই লৈছোঁ। এনেকৈ কৰিলে আমাৰ যে কণ বিলাহীবোৰ খুবেই টেঙা হয়, এই টেঙাটোও অকণমান কমিব আৰু লগতে আমি যে পানীটো কমাব লাগে সেই বুদ্ধিটোৰ বাবে মই এইটো কৰিছোঁ, পানীও কিছু কম হ'ব। আপুনি এনেকৈ ডাইৰেক্ট কটাৰীৰে নাকাটি এনেকৈও চেপিব পাৰে গুটি, কিন্তু কি হয় প্ৰায় খুব সাৱধানে চেপিব লাগে, কণ বিলাহীৰ গুটি বৰ চিটিকে। আহক গোটেইখিনি এনেকৈ মই অকণমান চেপি লওঁ। এয়া ফ্ৰেণ্ডছসকল, মোৰ গোটেইখিনি বিলাহী গুটি চেপা হৈ গ'ল। আপোনালোকে অৱশ্যে এনেকৈ গুটিখিনি নেচেপাকৈয়ে আচাৰ তৈয়াৰ কৰিব পাৰে, যদিহে বিলাহীৰ টেঙাটো বেয়া নাপায়। পিছে ইয়াৰ পিছতো ৰ'দ দিব লাগিব। মোৰ যিহেতু ৰ'দ নাই, মই ফেনৰ তলতে মেলি থৈ দিম। ফ্ৰেণ্ডছসকল, আহক এইখিনি সময়তে আমি মছলাখিনি তৈয়াৰ কৰি লওঁ, ৰেডি কৰি লওঁ। এয়া লৈছোঁ মই বগা সৰিয়হ 2 টেবুল স্পুন, এয়া চফ 2 টেবুল স্পুন, এয়া গোটা জিৰা 1 টেবুল স্পুন, এয়া ধনিয়া গুটি 1 টেবুল স্পুন, এয়া কালজিৰা 1 টিস্পুন আৰু মেথি গুটি 1 টিস্পুন। আহক ফ্ৰেণ্ডছসকল, মছলাখিনি ভাজি লওঁ, তৈয়াৰ কৰি লওঁ। এয়া মই শুকান কেৰাহীত গোটেইখিনি মছলা একেলগে ভাজি লওঁ। ফ্ৰেণ্ডছসকল, আচাৰ তৈয়াৰ কৰিম মই সৰিয়হৰ তেলত, লগত নিমখ হালধিটো লাগিবই। আৰু যিহেতু মোৰ ৰ'দ নাই, মানে ৰ'দ নোহোৱাকৈ যিহেতু আচাৰ তৈয়াৰ কৰিম, গতিকে মই ভিনেগাৰ ব্যৱহাৰ কৰিম। চ' ফ্ৰেণ্ডছ, বাকী ইনগ্ৰেডিয়েণ্টছবোৰ আচাৰ তৈয়াৰ কৰাৰ সময়ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। এয়া ফ্ৰেণ্ডছসকল, মই ল' মিডিয়াম ফ্লেমতে ভাজি আছোঁ। আমাৰ মছলাখিনি ফুটিবলৈ লৈছে আৰু ধুনীয়া এটা সুগন্ধিও আহিছে। এয়া ফ্ৰেণ্ডছসকল, আপোনালোকে ন'টিছ কৰিছে ধুনীয়াকৈ ফুটিছে। আহক মই গেছটো অফ কৰি দিওঁ আৰু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এয়া মই গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। ফ্ৰেণ্ডছসকল, জলকীয়া থাকি গৈছিলে, পাহৰিছিলোঁৱে। এয়া মোৰ ঘৰৰে জলকীয়া, শুকান জলকীয়া 7টামান বেলেগকৈ কেৰাহীত গৰমাই লৈছোঁ, ইয়াত এড কৰি দিলোঁ। আহক একেলগে গুড়ি কৰি লওঁ। এয়া ফ্ৰেণ্ডছসকল, বিলাহীখিনি মই 1 ঘণ্টামান ফেনৰ বতাহত থৈ দিছিলোঁ। এতিয়া আহক মছলাখিনি মিহলাই লওঁ। মছলাখিনি মই বহুত বেছি ফাইন কৰা নাই, অকণমান দানাকৈয়ে ৰাখিছোঁ। এয়া ফ্ৰেণ্ডছসকল, তেলত দিয়াৰ আগতে মই এনেকৈ মছলাখিনি মিলাই লৈছোঁ। এয়া অকণমান মই থৈ দিছোঁ, এইখিনি মিলাই লওঁ, চাই লওঁ, লাগিলে প্ৰয়োজন হ'লে সেইখিনি পিছত দিম। এয়া হালধি প্ৰায় 1 চামুচ দিলোঁ। আহক এইখিনি ধুনীয়াকৈ মিহলাই লওঁ। ফ্ৰেণ্ডছসকল, মই মোৰ এগৰাকী পাঞ্জাবী ফ্ৰেণ্ডৰ পৰা শিকিছিলোঁ, আচাৰ তৈয়াৰ কৰাৰ সময়ত তেলত দিয়াৰ আগতেই মছলাখিনি বস্তুবোৰত সানি লয়। যেনে ধৰক আমৰে আচাৰ হওক বা আমলখিৰে আচাৰ হওক বা জলফাইৰে আচাৰ হওক, সকলোবোৰ মছলা তেলত দিয়াৰ আগতেই তেওঁ সানি লয়। এনে কৰিলে ধুনীয়াকৈ মছলাখিনি আমাৰ পাচলি হওক বা ফ্ৰুটছে হওক, যি বস্তুটোৰে আমি আচাৰ তৈয়াৰ কৰি আছোঁ, ধুনীয়াকৈ লাগি ধৰে বা সাৱটি ধৰে। আহক গোটেইখিনি আমি এনেকৈ মিলাই লওঁ। ফ্ৰেণ্ডছসকল, এয়া মই লৈছোঁ সৰিয়হৰ তেল। গেছ অন আছে, তেল গৰম কৰিয়ে থৈছোঁ, একেবাৰে ল' ফ্লেম কৰি থৈ দিছোঁ। আহক বিলাহীখিনি দি দিওঁ। এয়া 250 ml আছে অইল, লাহে লাহে দিছোঁ, কিন্তু বহুত বেছি তেল আছে। অকণমান লৰাই দিছোঁ, ফ্লেমটো একেবাৰে ল' ফ্লেম কৰি থৈ দিছোঁ।
এতিয়া ইয়াত নিমখ দি দিম নিমখ দিছোঁ মই ভৰ্তিকৈ 2 চামুচ আৰু এয়া এচামুচ মই চেনি দিছোঁ যেহেতু মই ইয়াত ভিনেগাৰ ইউজ কৰিম আৰু মোৰ বিলাহী যেহেতু বহুত টেঙা এইটো অৱশ্যে অপশ্যনেল হয় আপুনি যদি মিঠাটো পচন্দ নকৰে অকল টেঙা আচাৰো তৈয়াৰ কৰিব পাৰে পিছে মই অকণমান টেঙা মিঠা ভাল পাওঁ এয়া ধুনীয়াকৈ মিহলাই লওঁ এয়া ধুনীয়াকৈ মিহলাই ল'লোঁ ফ্ৰেণ্ডসকল এতিয়া ইয়াত দিম মই এয়া এচামুচ গৰম মছলা এইটো অৱশ্যে একেবাৰে অপশ্যনেল কিন্তু কিছুমান আচাৰত গৰম মছলা খোৱাটো মোৰ খুবেই ভাল লাগে সেইবাবে দিছোঁ ধুনীয়াকৈ মিলাই ল'লোঁ এতিয়া ইয়াত দিম মই ভিনেগাৰ এয়া ফ্ৰেণ্ডসকল ডাঙৰ হেতাৰে এটা মই ভিনেগাৰ দিছোঁ এইখিনিতে মই ফ্লেমটো অফ কৰি দিলোঁ এতিয়া ধুনীয়াকৈ গোটেইখিনি মিহলাই ল'ম আৰু এয়া এসপ্তাহৰ বাবে এটা এয়াৰ টাইট কণ্টেইনাৰ মানে যিকোনো এয়াৰ টাইট বটলত ড্ৰাই বটলত ভৰাই থ'ম ফ্ৰেণ্ডছ এয়া মই পুৰা এসপ্তাহৰ পিছত মোৰ আচাৰখিনি উলিয়াইছোঁ এয়া খাবলৈ ৰেডি খুবেই লোভনীয় হৈছে নহয়নে চ' ফ্ৰেণ্ডছ ৰ'দ নোহোৱাকৈ তৈয়াৰ কৰিলোঁ এয়া কণ বিলাহীৰ আচাৰ আপুনি ৰুটিৰ সৈতে পৰঠাৰ সৈতে বা ভাতৰ সৈতেও ছাৰ্ভ কৰিব পাৰে আজি মোৰ ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্ট যোগে জনাব নাপাহৰিব আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে মোৰ ৰেচিপি যদি ভাল লাগিছে আগলৈও চাব বিচাৰে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে